হে হোৱাটছআপ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল লাচিত বৰফুকন মিক্স আছামিজ। আপোনালোকৰ খবৰ কেনেকুৱা? খবৰ নিশ্চয় ভাল। আৰু আজি মই এটা সম্পূৰ্ণ বেলেগ টপিকছ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি মই বেলেগ এটা ঠাইলৈ গৈ আছোঁ আৰু ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, তাত চাবলগীয়া কি আছে, এই সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু আজিৰ ভিডিঅ'টো এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব বুলি মই ভাবোঁ, কিয়নো মই নিজেই এক্সাইটেড হৈ আছোঁ এই য'ত যাম তাৰ কাৰণে। কিয়নো তাত যিটো বস্তু চাব যাম তাৰ লগত আহোম ৰজাৰ কিবা এটা সম্পৰ্ক আছে। চ' কোনজন ৰজাৰ লগত আৰু কি সম্পৰ্ক আছে সেই বস্তুটোৰ লগত, সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চ' আৰু বেছি কথা নাপাতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ আৰু এয়া লগৰ ফ্ৰেণ্ড এজন আছে। এতিয়া যাম আৰু ওলাইছোঁ। যাওঁ, ৰাস্তা তামাম বেয়া, মথাউৰিত আছোঁ বৰ্তমান। ব্ৰহ্মপুত্ৰ বান্ধ হয় এইটো মথাউৰি। চ' এতিয়া গৈ আছোঁ, বাইকত উঠিলোঁ। চাওঁ কিমান দূৰ দেখাব পাৰোঁ, কিমান দূৰ সম্ভৱ হয়। যিখিনি সম্ভৱ হয় সেইখিনি দেখাম, আৰু যিখিনি চাবলগীয়া আছে এটা ভিডিঅ'ত চাগে কভাৰ নহ'ব। চ' এটা ভিডিঅ'ত যিখিনি এইটো ভিডিঅ'ত সম্ভৱ হয় সেইখিনি দেখাম। চ' চাই থাকক শেষলৈকে। এয়া ঘোঁৰাৰ গাড়ী গ'ল আৰু ৰাস্তা তামাম বেয়া। চ' উপায় নাই, মথাউৰি ঘোঁৰাৰ গাড়ী চলে, ট্ৰেক্টৰ চলে, ইয়াৰ উপৰে দেই। চ' চাই থাকক। পালে আৰু অলপ দূৰ আছে, বেছি দূৰ নাই, 1/2 কিলোমিটাৰমান আছে। এয়া ৰাস্তাত অলপ ৰখিলোঁ। এইফালে বজাৰ আছে, ভখুৰা দিয়া বজাৰ বুলি কয় এইটো। আৰু এয়া বাঁহৰ দলং ৰাইজে বনাইছে। চ' চাওকচোন আৰু কি কি দেখাব পাৰোঁ, যিমানখিনি সম্ভৱ হয় দেখাম। পালোৱে আৰু বেছি দূৰ নাই, অলপ। ত' সন্মুখত পাহাৰ এটা আছে মোৰ ৰাইট চাইডত। এয়া কেমেৰাত আহিছে নে নাই চাব পৰা নাই, মানে এয়া গছ তামাম গছ গছনি নাই, সেইকাৰণে মানে অলপ প্ৰব্লেম হৈ আছে। এয়া এতিয়া কেমেৰাত চাগে আহিছে পাহাৰ। এইখন হ'ল নগৰবেৰা পাহাৰ। এয়া এতিয়া ভালকৈ দেখা পাব। ওখ মানে কেইবাৰ আহিছিলা এইবাৰত? 4-5 বাৰ। মোৰতো বেছি হ'ল। পাহাৰত ক'ত কি আছে মই চব জানো। বান্দৰৰ পিছতে দৌৰি গৈছোঁ মই। চ' এই পাহাৰৰ সেইফালেদি পশ্চিম ফালে যাব লাগিব। এতিয়া পাহাৰৰ পূবফালে আছোঁ। চ' পাহাৰৰ পশ্চিম চাইডত যাব লাগিব, যিটো ঠাইত যোৱাৰ কথা আছিল মই আগত কৈছোঁৱেই। চ' তাত কি আছে সেইটো চাবৰ কাৰণে ভিডিঅ'টো চাই থাকক। এয়া আহি পুখুৰী এটা পালোঁ। বহুত ভাল লগা দৃশ্য এইটো। আৰু সৌখন পাহাৰৰ সেইপিনে যাব লাগিব। আমি এতিয়া আছোঁ পূব চাইডত, পশ্চিম চাইডত যাব লাগিব। আৰু এইটো আছে হেৰি পুখুৰী, পাহাৰৰ এইফালে, পাহাৰৰ পূব চাইডত হয় এইটো। তো পুখুৰীটো বহুত ধুনীয়া ভিউ হয় ইয়াত। তাত এটা পাথৰ আছে, পুখুৰীৰ মাজলৈ আহিছে পাথৰটো, ওপৰৰ একদম সমান পাথৰটো। আৰু বহুত ভাল লগা দৃশ্য হয় এইটো। আৰু সি মানে চাই আছে এতিয়ালৈকে। মই যিমানবাৰ আহিছোঁ সিমানবাৰ মই ইয়াত অলপ হ'লেও ৰখি কেনে ভিউটো চাইছোঁ। মানে বহুত ভাল লগা ভিউ হয়, আপোনালোকে আহিব পাৰে। চ' তাক সুধো কেনেকুৱা লাগিল, কেনেকুৱা চাই বহুত মজা লাগিল। সঁচাকৈ ভাল লগা দৃশ্যই হয় এইটো। আকৌ আহিম চাবৰ কাৰণে। আকৌ আমিতো চায়ে থাকোঁ, মাজে মাজে আহিয়ে থাকোঁ। চ' আহিবই লাগবা আৰু। এইয়া চাওক, এইফালৰ ভিউটো চাওক, কিমান ধুনীয়া ভিউ। ৱাও, মজা। আহিব পাৰে দিয়ক আপোনালোকে। অলপ হ'লেও ভাল ৰাস্তা পালোঁ। বহুত সময় তামাম বেয়া ৰাস্তাত আহিছিলোঁ, কেমেৰা ভালকৈ কৰিব পৰা নাছিলোঁ।
গাড়ী জোকাৰি আছিল তামাম। চ' ইয়াত ভিউটো অলপ চাই লওঁ, ইয়াত মজাৰ ভিউ আছে এটা চাম। এইয়া ভিউ চাওক, পাহাৰৰ তলতেই যিটো গছ গছনিৰ যিটো ভিউ, আহি পালোৱে অৱশেষত। যাম নেকি? ৰ'বা ইয়াতে এইয়া পালোৱে। এইয়া পুখুৰীটো যে চাইছে, এই পুখুৰীটোৰ কথাই কৈছিলোঁ মই। এইটো স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া আন্দোলনৰ সময়ত পলাই কিনে নগৰবাৰলৈ আহিছিল, আৰু ইয়াতে পানীৰ অভাৱ থকাৰ কাৰণে স্বৰ্গদেউ গৌৰীনাথ সিংহই এই পুখুৰীটো খান্দিছিল। আৰু এই সেইফালে এটা মন্দিৰ আছে, যাম তাৰ আগত। এইয়া সেই পুখুৰীখনে এইটো। আৰু সেইফালে মন্দিৰ এটা আছে, মন্দিৰটোত যাম বাৰু, দেখাম আপোনালোকক। আৰু চাওঁ, মানুহ এজনো পোৱা নাই ইয়াতে, আগুৱাই যাওঁ। বাইকখন ৰাখা না তুমি তাত। আৰু এটা কথা, মানে সেই মন্দিৰটোত শুনা পাইছিলোঁ কিবা শিল কাটি কিবা ভাস্কৰ্য বনাই থোৱা আছে। চ' যদি সম্ভৱ হয় মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া আছে নে নাই সেইটোও চাব লাগিব। চ' বলক, মই এতিয়া মন্দিৰৰ সন্মুখত আছোঁ, আৰু মই চাই আছোঁ কিবা কিবি ভাস্কৰ্য কিবা দেখা গৈ আছে। ৰ'ব, মই দেখাবলৈ চেষ্টা কৰিম যিমানখিনি সম্ভৱ হয়। চাই থাকক। ইয়াৰ ভিতৰত যাব নোৱাৰি, ইয়াত হেৰি আছে। চ' এইবিলাক সন্মুখত যিটো ৰখা আছে, যিবোৰ এইবিলাক চব ভাস্কৰ্য হয়। আহিব পাৰে চাবৰ কাৰণে। বহুত ধুনীয়াকৈ শিল কাটি কাটি বনাইছে। আপুনি কি মন্দিৰতে থাকে নেকি? মন্দিৰ নাথাকো। ইয়াৰে আপুনি পূজাৰী। পূজাৰী হয় আপুনি? মানে মন্দিৰটোৰ বিষয়ে কিবা ক'ব না? মন্দিৰটো আপোনালোকে ক'ৰ? মই মানে হেৰি টোপামাৰি সিফালে ঘৰ। পত্ৰকাৰ, এই কি বুলি কয়, সাংবাদিক? নাই, এনেই ইউটিউবত ভিডিঅ' বনাওঁ আৰু ব্লগবোৰ বনাওঁ, তো সেইকাৰণে। টিভিতো দিয়ে নেকি? নাই, টিভিত নিদিয়ে, মানে এইটো ইউটিউবত পায়। মন্দিৰটোৰ বিষয়ে শিৱ মন্দিৰ। শিৱ মন্দিৰ কিমান দিন আগৰ মন্দিৰ? বহু বছৰ আগত হিচাপ নাই। বহু বছৰ আগত। এই পুখুৰীটো যে খন্দা হৈছিল তেতিয়াৰ দিনৰ পৰাই নেকি? পুখুৰীটো আগৰ পৰাই আছে। আগৰ পৰাই? সেইটোতো সেই আহোম ৰজাৰ দিনৰ পৰা? ৰাজাৰ দিনৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ হয়। সেইটো গম পাওঁ। মানে মন্দিৰটো তাৰ পিছৰ? মন্দিৰটো একে সমানৰে। সেই স্বৰ্গদেউৰ দিনৰ পৰা? আগত ওপৰত আছিল বোলে, শুনছো। ওপৰত আছিল? তাৰ পাছত ইয়াত আহিছে। ওপৰৰ পৰা তলত আহিছে। কিন্তু আমি দেখা নাই, বহুত আগৰ কথা হয়। আৰু এইবোৰতো হেৰি মানে শিল কাটি বনোৱা হয় ভাস্কৰ্যবোৰ? শিল কাটিটো আগতে বনা, সেইদিনতে বনাইছে। বনাই থৈছে, কোনো দেখা নাই। ভাঙিয়ে গৈছে বহুত ন? ভাঙিয়ে গৈছে এতিয়া আৰু চব শিলৰ। চ' আপোনালোকে যদি চাব ইচ্ছা আছে বা যদি আহিব বিচাৰে ইয়াত, তেনেহ'লে আহিব পাৰে। আৰু মই এড্ৰেছটো আগতে কৈ দিছোঁ, ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু আপোনালোকে আহিব পাৰে, বহুত ভাল লাগিব। আৰু ভিউটো চালে মজাৰ ভিউ। আৰু এইফালে হেৰি পাহাৰৰ ওপৰত, পাহাৰটো এইফালে, এইয়া ওপৰত দি এইফালে দি উঠি যাব পাৰি পাহাৰত। আৰু কি মজা ভিউৱে। আহিব পাৰে আপোনালোকেও। মন্দিৰটোৰ বিষয়েও যিখিনি সম্ভৱ তথ্য কালেক্ট কৰি আপোনালোকক জনোৱাৰ চেষ্টা কৰিলোঁ। আৰু মন্দিৰটো যিটো হয় সেইটো পাহাৰৰ ওপৰত আছিল আগত।
একদম ওপৰত পাহাৰৰ শীৰ্ষ যিটো তাত আছিল, শৃংগত আছিল। আৰু পিছত মানে বহুত প্ৰব্লেম হয় কাৰণে তলত আনিছে বুলি ক'লে। চ' আজিৰ ভিডিঅ' ইমানখিনিয়ে। যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।